গুড মৰ্ণিং আমি এতিয়া এঠাইলৈ যাব ওলাইছোঁ ক'ত যাম নকওঁ বাৰু আপোনালোকক ৱেলকাম জনোৱা নাই নমস্কাৰ মই গাঁৱলীয়া বোৱাৰী কৰবিয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে ময়ো ভালে আছোঁ মানে ভালে নাই বাৰু মোৰ চৰ্দি জ্বৰ কাহ হৈ আছিলে আজি অলপ সুস্থ হৈছোঁ এইফালে আমাৰ আলহী আহিছিলে ঘৰত এই বাইদেউ আৰু এইফালে ভতিজা আইটো আৰু আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই দিম মানে কি হাজবেণ্ড আৰু দাদা আগত গাড়ী চলাই আছে আমি এঠাই ধুনীয়া ঠাইলৈ যাম আপোনালোককো লগত লৈ যাম আৰু ঠাইবোৰ দেখুৱাই দি যাম আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ আৰু বাইদেউহঁতৰ ঘৰ হৈছে বৰপেটাত যোৱাকালি আহিছিলে আমাৰ ঘৰত আৰু এইকেইদিন মই এনেকৈ ভিডিঅ' বা ভ্লগ দিব পৰা নাই কাৰণ অসুবিধা হৈ আছিলে মানে মোৰ গাটো ভাল নাছিলে গতিকে এনেকৈ ভিডিঅ' দিব পৰা নাই আৰু আপোনালোকে যোৱা দুটা ভিডিঅ' ছাপোৰ্ট কৰিলে বহুত বেছি ভাল লাগিলে আৰু আজি ট্ৰেভেল ভ্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই এনজয় কৰি যাই থাকিব আপোনালোকক দেখুৱাই যাম এয়া হৈছে আমি আহি পালোঁ ইয়াতো অকণমান গাড়ী বোলে চেক কৰিব এইফালে গতিকে আমি ৰৈ দিলোঁ ইয়াত গাড়ী চেক কৰিব ইয়াত পুরো কেম্প এটা আছে আৰু এইফালে আপোনালোকক ভিউটো দেখাইছোঁ ইমান ধুনীয়া ভিউ আপোনালোকে চাওকচোন এইটো এটা ষ্টেডিয়াম বনাইছে কমপ্লিট হোৱা নাই আৰু এইফালে ভিউটো চাওকচোন আপোনালোকে ইমান ধুনীয়া সেইফালে পাহাৰ সেইখন আজি বহুত বেছি ৰ'দ দিছে
বৰ্ডাৰ এয়া হ'ল ভূটান গেট এইখন আপোনালোকে দেখা পালে নাই আপোনালোকক কৈ দিলোঁ এয়া হৈছে ভূটান গেট আহি পালোঁ আমি আপোনালোকে চাই থাকক মোৰ লগত বহুত মানুহ আহিছে ইয়াত ভিতৰলৈ সোমাব নিদিয়ে কাৰণ তাত পাছ লাগে যিহেতু পাছ লৈ অহা নাই আমি আহিলোঁ একদম ভিতৰত যাম বুলি অহা নাই যিহেতু আমি পাছ নানিলোঁ গতিকে আমি ইয়াৰ পৰাই চাইডৰ প্ৰাকৃতিক পৰিৱেশবোৰ চাম আপোনালোককো দেখুৱাই যাম এয়া চাওক বহুত মানুহ বহুত দূৰৰ পৰা পিকনিকলৈ আহিছে ইয়াত ভিতৰত সিফালে দেখিছেনে আপোনালোকে বহুত গাড়ী বহুত মানুহ গেটখন আমি এতিয়া ইয়াত যিহেতু ভিতৰত সোমাব নিদিয়ে গতিকে বেছি টাইম নাথাকোঁ আপোনালোকক দেখুৱালোঁ চাইডৰ পৰিৱেশবিলাক এইফালে আমাৰ ভুল হ'ল আমি পাছ নানিলোঁ গতিকে আমি ভিতৰত সোমাব নোৱাৰিম আৰু এতিয়া এপৰা যাম আৰু কিছুমান জেগালৈ ইয়াৰে ভূটানৰ ওচৰৰে এয়া হৈছে আপোনালোকেতো গম পালে এয়া হৈছে ভূটান গেট বহুতে আহিছে ইয়ালৈ আৰু বহুতে আহি পোৱাও নাই যদি আপোনালোকে আহি পোৱা নাই তেনেহ'লে আহি যাব ইয়াত পিকনিক প্লেচ ধুনীয়া হয় ভিতৰত বহুত দূৰৰ পৰা মানুহ আহিছে গতিকে আপোনালোকে মিছ নকৰিব আহি যাব ইয়াত আমাৰ পৰা বেছি দূৰ নহয় বাৰু 15 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা গতিকে আহিলোঁ আমাৰ আলহীকো দেখুৱালোঁ তেনেহ'লে চাই যাব ভিডিঅ'টো এটাই ভিডিঅ'ত ওলাব বহুত বেয়া পায় কেমেৰাত ওলাব বেয়া পায় গতিকে নাহে তাই এনে আমি আহি পালোঁ দাওধৰা এইফালে পিকনিক প্লেচ চাওকচোন কিমান মানুহ আহিছে ইয়াত আপোনালোকে চাওক আমি পিকনিক নাখাওঁ বাৰু কিন্তু এনে চাবলৈ আহিলোঁ চাওকচোন কিমান মানুহ আলহী লগতে মানে ওচৰৰে মানুহ লগতে দাউত দিলে এইফালে চাওকচোন বাইদেউ দাউত দিছে একদম দাউত দিছে এইফালে বাইদেউ বাইদেউ অহা নাই দেখোন মাছ পায় এটা ফটো উঠা লাগছিলে দেখা অলপ কি অজস্ৰ এনে জাগা কাৰণ সেই তাত পানী আছিলে আগত বাবুহঁতে আইতুহঁতে ভাবিছিলে পানীত গা ধুব বুলি কিন্তু শুকাই গ'ল চব ৰ'দত আৰু এতিয়া পানী নাই এনে চাইডৰ পৰিৱেশবোৰ চালোঁ চাওকচোন এবাৰ আৰু দেখুৱাই দিলোঁ আৰু এতিয়া দুপৰীয়া 2টা বাজিলে যিহেতু ঘৰত যাব আলহীও ঘৰলৈ যাব এতিয়া ঘৰলৈ যাম আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিম আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব ভাল লাগিছে যদি প্লিজ এটা লাইক কৰি দিব লগতে শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেল নতুনকৈ ভিজিট কৰিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনে আজিলৈ বাই বাই পুনৰ এটি নতুন ভিডিঅ'ৰ লগত পুনৰ লগ পাম